নমস্কাৰ, মই দীপুভাই আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। দুটা বিভাগত নতুনকৈ পদ মুকলি হৈছে, য'ত আপোনালোকৰ 10 পাছ কৰাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। টোটেল পদ আছে 14,000টা পদ। ইয়াত আপোনালোকৰ 18 বছৰৰ পৰা যিসকল বয়স হৈছে তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে ইলিজিবল হয়। অন্তিম তাৰিখটো আপোনালোকৰ 23/8, এটাৰ আপোনালোকৰ 21 আগষ্টলৈকে আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গোটেইখিনি কথা বুজিব। মই আজি দুটা নটিফিকেশ্যন আলোচনা কৰিম। দুইটাতে আপোনালোকে আবেদন কৰিবৰ কাৰণে ইলিজিবল হ'ব, যিটোত আপোনালোকৰ 10 পাছ 12 পাছ কৰা সকলৰ কাৰণে আছে, আৰু এটা আপোনালোকৰ গ্ৰেজুৱেট সকলৰ কাৰণে পদ থাকিব। আপোনালোকে ভিডিঅ'টো আমাৰ শেষলৈকে চালে গোটেইখিনি কথা গম পাব। যদিহে আপোনালোক আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা হোৱাটছআপ চেনেলটো জইন হৈ ল'ব, যাতে এনেকুৱা ধৰণৰ আপডেটসমূহ অতি সহজতে পাই থাকে। প্ৰথম যিটো নটিফিকেশ্যন আহিছে সেইটো হৈছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন, চমুকৈ IBPSৰ ফালৰ পৰা, য'ত আপোনালোকৰ 21 আগষ্ট লাষ্ট ডেট হয়। ইয়াত আপোনালোকৰ টোটেল 10,277টা চাৰ্কুল বেছ কাৰ্ড পোষ্টৰ বাবে ভেকেঞ্চি মুকলি কৰি দিছে। এইটো হৈছে IBPSৰ ফালৰ পৰা, যিটোত আপোনালোকৰ কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটছৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে। আৰু IBPSে আপোনালোকৰ বেংকিং এক্সামখিনি কণ্ডাক্ট কৰে। যদি প্ৰত্যেকটো যিমান আপোনালোকৰ আমাৰ ইণ্ডিয়াত বেংক আছে, গোটেইখিনি বেংকৰ মিলাই পেলাই তেওঁলোকে এটা এক্সাম পাতে, যিটোৰ জৰিয়তে আপোনালোকে বেংকত চাকৰি পাব পাৰে। ইয়াত আপোনালোকৰ যদিহে আপোনালোকৰ ষ্টেট ৱাইজ ভেকেঞ্চিসমূহ চাবলৈ যায়, আপোনালোকৰ আন্দামান নিকোবৰ আইলেণ্ডত 13টা আছে, আৰু তাৰপিছত আপোনালোকৰ তেনেকৈ অন্ধ্ৰপ্ৰদেশত আছে, হিমাচল প্ৰদেশত আছে। প্ৰত্যেকখন ষ্টেটৰ কাৰণে আপোনালোকৰ পদ আছে। আৰু আপোনালোকে এইটো নাভাবিব যে আপোনালোকে অকল বোলে নিজৰ ষ্টেটতে চাকৰি পাব, তেনেকুৱা নহয়। আপুনি বিভিন্ন ষ্টেটত গৈও চাকৰি কৰিব পাৰে। ইয়াৰখিনিও প্ৰভিজন আছে। বোলে আমাৰ স্পেচিয়েলি বোলে অসমতে বোলে চাকৰিটো পাব তেনেকুৱা কথাও নাই। বোলে অসমৰ কাৰণে কৰিলেতো অসমতে পাবই। যদিহে আপোনালোকে কোৱালিফাইড কৰে তেতিয়াহ'লে আপোনালোকে বেলেগ ষ্টেটতো আপোনালোকে চাকৰি পোৱাৰ চান্স আছে। ইয়াত যদি চাবলৈ যায় দৰমহা স্কেলটো 24,050 টকাৰ পৰা আপোনালোকৰ 64,480লৈকে আপোনালোকৰ দৰমহা স্কেলটো হয়। আৰু ইয়াত 204টা পোষ্ট আপোনালোকৰ অসমৰ বাবে ভেকেঞ্চি আছে, য'ত আপোনালোকৰ বেংক অফ বৰোদাত আপোনালোকৰ 10টা পদ থাকিব, পঞ্জাৱ নেশ্যনেল বেংকত 25টা থাকিব, কানাড়া বেংকত 25টা, ইউনিয়ন বেংক অফ ইণ্ডিয়াত 7টা, বেংক অফ ইণ্ডিয়াত 10টা। ঠিক তেনেদৰে আপোনালোকৰ প্ৰত্যেকটো নেশ্যনেলাইজ বেংকত আপোনালোকৰ পদসমূহ আমাৰ অসমৰ কাৰণে ষ্টেট ৱাইজ ভাগ কৰি দিছে, যিখিনি আপোনালোকে আমাৰ ৱেবছাইট অসমকেৰিয়াৰ.in ভিজিট কৰিব পাৰে। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো লিংক দি দিছোঁ, তাতে আবেদন কৰাৰ লিংকটো পাই যাব। বয়সৰ সময়সীমা যদি চাবলৈ যায় 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়। বয়সটো 1 আগষ্টলৈকে কেলকুলেট কৰিব। যিসকলে 2/8/1997 পৰা 1/8/2005 ভিতৰত জন্মগ্ৰহণ কৰিছে তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে ইলিজিবল হয়। চিডিউল কাষ্ট আৰু চিডিউল ট্ৰাইবসকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, আদাৰ বেকৱাৰ্ড কাষ্ট যেনে নন ক্ৰিমি লেয়াৰসকলে 3 বছৰ, পাৰ্চনেল উইথ ডিচেবিলিটিসকলে 10 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধা এই পদকেইটাত আবেদন কৰোঁতে লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ফালে যদি চাবলৈ যায়, যদিহে আপোনালোকে গ্ৰেজুৱেট কৰিছে যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা, তেনেহ'লে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়, আৰ্ট, ছায়েন্স, কমাৰ্চ। আৰু যদিহে আপোনালোকে ফাইনেল ইয়েৰৰ ষ্টুডেণ্ট হয় তেনেহ'লে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ আবেদন কৰিবৰ কাৰণে এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, যিটো ST, SC, PWD আৰু EXSMৰ কাৰণে 175 ৰুপিজ প্লাছ ইনক্লুডিং GST। আদাৰ্ছ যিসকল থাকিলে তেওঁলোকে 850 টকা প্লাছ ইনক্লুডিং GST হ'ব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমতে কৰিব লাগিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ৰুপে, মাষ্টাৰ কাৰ্ড, ভিছা, ইণ্টাৰনেট বেংকিং, কেছ পে'মেণ্ট, কেছ কাৰ্ড পে'মেণ্টৰ জৰিয়তে আপোনালোকে পে'মেণ্টটো কণ্টিনিউ কৰিব পাৰে বা পে'মেণ্টটো কমপ্লিট কৰিব পাৰে। আৰু যদিহে আপোনালোকে কিবা নাই বুজা তেনেহ'লে কমেণ্ট কৰি জনাব, কি নাই বুজা বা কেনেকৈ ধৰণে কিবা প্ৰব্লেম হ'লে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। ষ্টাৰ্টিং ডেট আপোনালোকৰ 1 আগষ্টৰ পৰা আৰম্ভ কৰিছে, লাষ্ট ডেট 21 আগষ্টলৈকে থাকিব। ডেট অফ প্ৰিলিমছ এক্সাম হোৱাৰ সম্ভাৱনা অক্টোবৰ মাহত আছে। লাষ্ট আপোনালোকৰ প্ৰিলিমছৰ ৰিজাল্ট আপোনালোকৰ অক্টোবৰ নৱেম্বৰ মানত দিব লাষ্টৰ ফালে। আৰু মেইন এক্সাম হোৱাৰ সম্ভাৱনা আছে 2025 নৱেম্বৰৰ। আৰু ইয়াত আপোনালোকে আবেদন কৰাৰ লিংকসমূহ আৰু আবেদন আপোনালোকৰ ৰিকমেণ্ডেড বুক গোটেইখিনি কথা আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিলে পাব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ ৱেবছাইটৰ লিংক দি দিছোঁ, আপোনালোকে এবাৰ আমাৰ ৱেবছাইটটো ভিজিট কৰি চাব। আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক আছে, আপোনালোকে হোৱাটছআপ চেনেলটোত গৈ জইন হৈ ল'ব। এতিয়া গৈ আমাৰ যিটো ছেকেণ্ড নটিফিকেশ্যন তাৰ ফাললৈ, ছেকেণ্ড নটিফিকেশ্যনটো আহিছে আপোনালোকৰ BSFৰ ফালৰ পৰা, বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা আপোনালোকৰ ছেকেণ্ডটো নটিফিকেশ্যন মুকলি কৰি দিছে। ইয়াত আপোনালোকৰ 3,588টা কনিষ্টবলৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে, যিকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। টোটেল ভেকেঞ্চি আছে 3,588টা। এই পোষ্টকেইটাত আপোনালোকৰ কনিষ্টবল আৰু ট্ৰেডছমেনৰ কাৰণে ভেকেঞ্চি হয়, যিটোত আপোনালোকৰ 10 পাছ 12 পাছ কৰা সকলৰ বাবে এই পদকেইটাত আবেদন কৰিবৰ কাৰণে এটা ভাল সুবৰ্ণ সুযোগ, আপোনালোকে এই সুযোগটো নেহেৰুৱাব। ইয়াত যদি আপোনালোকে চাবলৈ যায় মেল কেণ্ডিডেটৰ কাৰণে 3,406টা পোষ্ট আছে আৰু ফিমেলৰ কাৰণে 1,082টা পোষ্ট আছে।
পে মেট্ৰিক্সটো যদি চাবলৈ যায় 21,700 টকাৰ পৰা আপোনালোকৰ 69,100 টকালৈকে আপোনালোকৰ স্কেল হয় আৰু মুডটো আপোনালোকৰ এপ্লাই অনলাইন কৰিব লাগিব। যিসকল কেণ্ডিডেটৰ 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত বয়স হয় তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিবৰ বাবে এলিজিবল হয়। কেটেগৰী ৱাইজ আপোনালোকৰ এজ ৰিলেক্সেশ্যন আপোনালোকৰ তেওঁলোকে প্ৰভাইড কৰিব, অৰ্থাৎ আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধাত আপোনালোকে এই পদকেইটা লাভ কৰিব। এজ ৰিলেক্সেশ্যনটো আপোনালোকৰ OBC সকলৰ 3 বছৰ, ST SC সকলৰ 5 বছৰ, পাৰ্চনেল উইথ ডিচেবিলিটি সকলে 10 বছৰ পাব। আৰু যদিহে আপোনালোকে ইয়াত যিটো কোৱালিফিকেশ্যন চাবলৈ যায়, ইয়াত আপোনালোকৰ কনষ্টেবল, কাৰ্পেণ্টাৰ, কনষ্টেবল, প্লাম্বাৰ, কনষ্টেবল, পেইণ্টাৰ, কনষ্টেবল, ইলেক্ট্ৰিকেল, পাম্প অপাৰেটৰ, কনষ্টেবল তেনেকুৱা ধৰণৰ পোষ্টসমূহে মেইন থাকিব। তাৰপিছত কুক থাকিব, আপোনালোকৰ কাৰ্পেণ্টাৰ হওক, এই তেনেকুৱা ধৰণৰ পোষ্টসমূহে মেইনলি ইয়াত আছে। যিসকলৰ 2 বছৰীয়া ITI ট্ৰেইনিং কৰা কোৰ্চ আছে, যেনে ইলেক্ট্ৰিকেলত হওক, কনষ্টেবল প্লাম্বাৰত হওক বা আপোনালোকৰ মটৰ মেকানিক হওক, এইবোৰত যদিহে আপোনালোকে কৰিছে তেনেহ'লে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে এলিজিবল হয়। ইয়াত এপ্লাই কৰিবৰ কাৰণে আনৰিজাৰ্ভ OBC আৰু EWS সকলে 150 টকা প্লাছ GST পে'মেণ্ট কৰিব লাগিব। ST SC আৰু ওমেন সকলে এটকাও পইচা পে'মেণ্ট কৰিব নালাগে। পে'মেণ্ট মোডটো অনলাইন মাধ্যমত আপোনালোকে কৰিব লাগিব। ইয়াত আপোনালোকৰ যিসমূহ অফিচিয়েল যিটো পৰ্টেল হয় তাত গৈ পেলাই আপোনালোকে কৰিব পাৰে আৰু বহুত এটা লেংথি প্ৰচেছ নহয়, বৰ এটা সহজতে আপোনালোকে ইয়াৰ আবেদনটো কৰিব পাৰিব। ইয়াৰ আকৌ লাষ্ট ডেটটো হৈছে আপোনালোকৰ 23 আপোনালোকৰ আগষ্ট তাৰিখ। বৰ বিশেষ সময় নাই, আপোনালোকে বন্ধুবৰ্গৰ মাজত আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে অতি সহজতে গম পায় আৰু আপোনালোকে তেওঁলোকে আবেদনো কৰে। ইয়াত যদি আপোনালোকে চাবলৈ যায় 25 জুলাইৰ পৰা এই পদকেইটাৰ বাবে আবেদন আৰম্ভ হৈছে। 23 আগষ্টলৈকে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ লিংক, এডভাৰটাইজমেণ্ট ডিটেইলছ আৰু অফিচিয়েল ৱেবছাইটটো আপোনালোকে আমাৰ ৱেবছাইট অসমকেৰিয়াৰ.in ভিজিট কৰিলে পাব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিছোঁ। আপোনালোকে তাত গৈ পেলাই BSF ৰিকুইপমেণ্ট বুলি মাৰিলে আপোনালোকে গোটেই BSFৰ ৰিকুইপমেণ্টখিনি আহি যাব। আপোনালোকে এবাৰ তাত ভিজিট কৰি চাই ল'ব আবেদন কৰাৰ আগত অফিচিয়েল নটিফিকেশ্যনটো। আৰু যিহেতুকে 23 তাৰিখ লাষ্ট ডেট হয়, আপোনালোকে এতিয়াই গৈ কৰক। আৰু যিসকলে গম নাপায় তেওঁলোকক যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি জনাই দিয়ে। যিসকলে ভিডিঅ'টো আমাৰ শেষলৈকে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ। ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা হোৱাটছআপ চেনেলটোত জইন হৈ লওক, যাতে যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে পাই থাকে। আজিলৈ ইমানেই, আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ।